নমস্কাৰ, মোৰ নাম দীপশিখা দেৱী। মই আগতে ঘৰ ঢকুৱাখানাত মই আগতে আহিছিলোঁ ডিচেম্বৰ মাহত। মোৰ গেছৰ বহুত প্ৰব্লেম আছিলে, কিবা এটা খালি অকল লেট্ৰিন হৈ থাকে আৰু গেছৰ অসুবিধা, টেবলেট খাই থাকিও ভাল নাপাওঁ। কিন্তু ডিচেম্বৰ 5 তাৰিখ মানে আমি ইয়ালৈ আহিছিলোঁ, 15 তাৰিখে আহিছিলোঁ। হয়, আৰু মানে বহুত অসুবিধা আছিলে মোৰ, গা চা বেয়াই হৈ থাকে, গাটো বেয়া লাগি থাকে। তাৰপিছত ইয়ালৈ ডিচেম্বৰ 15 তাৰিখে অহাৰ পিছত মই এমাহমান বহুত ভাল পালোঁ মানে, আৰু ইয়াৰ পৰা যোৱাৰ পিছতে মোৰ গা মনবিলাক বহুত ভাল হৈ গ'ল, সকলো অশান্তি ভাল হৈ গ'ল। কিন্তু তাৰপিছত মই আহিম বুলি ভাবিও আহিব পৰা নাছিলোঁ। এতিয়া অলপ দিনৰ পৰা মোৰ গাটো বহুত বেয়া, আকৌ একেখিনি অসুবিধা পাইছোঁ। সেইকাৰণে সাক্ষ্য দিবলৈ আহিলোঁ। গা মন চনবিলাকো বেয়া লাগি থাকে, গেছৰ প্ৰব্লেমো এতিয়া হৈছে, কিন্তু আগতে বহুত ভাল পাইছিলোঁ। সেইকাৰণে সাক্ষ্যটো দি যাওঁ বুলি আহিলোঁ। মোৰ আঁঠুৰ বিষ আৰু ভৰিত ঝোলা পাতি তেনেকুৱা মানে পানী ঝোলা গোটেই হয়, উঠি যায় আৰু ক'লা পৰে। আঁঠুৰ বিষটো ভাল হোৱা নাই।